মানুহে আপোনাক কাম বা আইডিয়াক ভুল বুলি ক'ব পাৰে। সেয়া তেওঁলোকৰ নহয়, সেয়া কামক সঁচা প্ৰমাণিত কৰি দেখুওৱাৰ দায়িত্ব আপোনাৰ। যদি জীৱনটোত শান্তি বিচাৰা তেন্তে মানুহৰ কথাক মনত ঠাই নিদিবা। জীৱনটো ইমান সহজ নহয়, ইয়াক সহজ কৰি বনাই ল'ব লাগিব। কিছুমান কথা দেখিও নেদেখাৰ ভাও ধৰিব লাগিব। কিছুমান কথা অনুমান কৰি সজাগ হ'ব পাৰিব লাগিব। যদি আপুনি সেয়াই কৰি আছে যিবোৰ আগৰ পৰাই কৰি আছে, তেন্তে আপুনি সেয়াই পাব যিবোৰ আপুনি আগতেই পাই আছিল। তাতকৈ বেছি আশা নকৰিব। জীৱন আগুৱাই যোৱাৰ নাম, থমকি ৰোৱাৰ নহয়। বিপদত কোনোবাই উপদেশ বিচাৰিলে উপদেশৰ সমানে তেওঁক লগ দিব, অকলে এৰি নিদিব। কিয়নো উপদেশ ভুল হ'ব পাৰে, কিন্তু আপোনাৰ সাহস কেতিয়াও ভুল হ'ব নোৱাৰে। জীৱনত দুজন মানুহৰ পৰা সদায় দূৰত থাকিব, এজন বিজি আৰু আনজন অহংকাৰী। কিয়নো বিজিজনে নিজৰ সুবিধা মতেই কথা পাতিব আৰু অহংকাৰীজনে নিজৰ স্বাৰ্থতহে মাত মাতিব। ভাল কিতাপ আৰু ভাল মানুহক সোনকালে বুজিব নোৱাৰি, অধ্যয়ন কৰিবলগীয়া হয়। জীৱন সলনি কৰিবলৈ যুদ্ধ কৰিবলগীয়া হয় আৰু জীৱনটো সহজ কৰিবলৈ ইয়াক বুজিবলগীয়া হয়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।